তো কঁঠাল আৰু ৰুটি এনেকৈ কৰি লৈছোঁ, তাৰপৰা ৰোল কৰি লৈছোঁ এনেকৈ। নিজে ভিডিঅ' কৰিব লগা হৈছে, খাব লগা হৈছে। তো চাওক এইটো কাৰণে খাওঁ। মজা। হেল্ল' গাইজ, ৱেলকাম বেক টু দিছ চেনেল। আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মই পথাৰলৈ যাবলৈ আহিছোঁ। মানে পথাৰলৈ যোৱাই হোৱা নাই আজি 5-6 বছৰ মানৰ প্ৰায়। আৰু এতিয়াতো জানেই আপোনালোকে খেতিৰ বতৰ, সকলো আমাৰতো গাঁৱত খেতিৰ ব্যস্ততা পূৰা সকলোৱে। এই পুৰা ল'ৰালৈ খেলাই আছে। পথাৰলৈ আহিছোঁ, জলপান দিওঁগৈ। তো নভৰিব আপোনালোকক দেখুওৱা নহ'ল। আৰু কি হ'ল মানে দেখাবলৈ সময় নাপালোঁ এইবাৰ। আৰু এইবাৰ পথাৰলৈ গৈছোঁ মানে প্ৰায় 6-7 বছৰ মানে হ'ল পথাৰলৈ যোৱাই নাই। জলপান দিবলৈ যোৱা হয়, জলপান দিবলৈ আহিছোঁ আজি। আপোনালোকক জলপান দিবলৈ যাওঁ আৰু পথাৰৰ আনন্দ অকণমান আজি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো বিশেষ কিবা দেখাবলগীয়া বুলি নহয়, পথাৰলৈ ভাত জলপান দিবলৈ ৰুবলৈ হ'ল যায়েই জানেই। তাত দেখাবলগীয়া এনেকৈ আছে, সকলোৱে জানে, গাঁৱৰ মানুহ সকলোৱে জানে। কিন্তু তাতো এটা মোৰ বহুত আনন্দ থাকে, জলপান লৈ যোৱা, জলপান পথাৰত খোৱা। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু চেনেলটো প্ৰথমবাৰ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক পথাৰলৈ গৈ থাকোঁ। এতিয়া আমি গৈ আছোঁ পথাৰলৈ, আৰু অলপমান গ'লে পাই যাম পথাৰ। এইখনে হৈছে আমাৰ পথাৰ। ব্যস্ত খেতিত চাওক সকলোৱে, প্ৰায় সেউজীয়া হ'ব ধৰিছে পথাৰখন। সকলো ব্যস্ত। এই পথাৰলৈ নামি আছোঁ এতিয়া। লগতে পোৱালিটো লৈ আহিছোঁ, ভাগিনটো। ইও আহিছে, ইও অলপ আনন্দ লওক পথাৰৰ। যিহেতু সিহঁতিবিলাকে আমিতো সৰু হৈ থাকোঁতে পথাৰলৈ গৈছিলোঁ পূৰা জলপান দিব পঠাই। পঢ়া শুনা কৰাৰ লগতে নাঙলটো ধৰিব পাইছিলোঁ। দেউতাই যেতিয়া কঠীয়া নি হাল বাই থাকে, চাহ পানী দিব তেতিয়া খাবৰ সময়ত মাতে, তেতিয়া নাঙলটো ধৰিবলৈ সুবিধাকণ পাওঁ। নামি আহা। আৰু এতিয়া পথাৰত নামিলোঁ চাওক, এয়া বোকাত বহুত দিনৰ মূৰত। কৃষ্ণ, বহুত দিনৰ মূৰত নামিছোঁ, বহুত ভাল লাগিছে মনটো পথাৰত নামিব পাৰে। কি হ'ল এতিয়া? সেনেকৈ নহয়, এনেকৈ গুচাই দিয়া। গ' ইও অলপ ফূৰ্তি পাইছে। ইয়াৰ নিচাৰে আমাৰ ধুনীয়াকৈ, ইয়াৰ নিচাৰে আমাৰ আলি দি আছে ধুনীয়াকৈ। বহুত দিনৰ পিছত পথাৰলৈ আহিলোঁ, বহুত ভাল লাগিছে। জলপানৰ মোনালৈ লগত খুব এটা ভাল অনুভৱ। বহুত দিনৰ মূৰত এনেকুৱাবিলাক আজিকালি জীৱনত মিছ কৰি আছোঁ। মানে এইবিলাক পথাৰলৈ অহা, জলপান অনা, হাল বোৱা, মুঠতে পথাৰলৈ অহা জীৱনটোৱে বহুত মনত পৰি থাকে। তো আহি পাই গ'লোঁ পথাৰ। ইয়াতে ৰুই আছে এইগৰাকী আমাৰ নবৌ, পূৰা ৰুই আছে। তাৰপিছত এইফালে আপাতে ৰুই আছে। তাৰপিছত আমাৰ সৰুটো ককাইদেউ, সি আকৌ ভাগৰ লাগিল তাৰ, সি বহি দিলে। ইয়াক খাবলৈ মানে জলপান অনা দেখি তাৰ মোৰ ভোক লাগিলে, ৰ'ব পৰা নাই। তাৰ পেটত আপোনাৰ ভোক লাগিছে, মোলৈ ফোন কৰি আছে। তো হাফুলো ইয়াতে বহি এইটো খানাটো খাব লাগিব এতিয়া আমি। এইটো কেলা তো পথাৰৰ মাজত এনেকৈ হাফুলোত বহি মানে এনেধৰণে খোৱা মজা যিটো, এইটো মজা জীৱনত আৰু ক'তো নোপোৱা। কেৱল পথাৰত যিটো এইটো আনন্দ, ইয়াৰ নিচিনা নাই অপৰিসীম। বহুত দিনৰ মূৰত জীৱনত এনেকুৱা এটা অভিজ্ঞতা পুনৰ লৈছোঁ। 5-6 বছৰ পিছত পথাৰলৈ অহা বন্ধই হৈ গৈছে প্ৰায়। লোকেল চুলাই এখন চাওক, প্ৰায় সেউজীয়া হৈছেগৈ আৰু মানুহবিলাকে ৰুব আৰম্ভ কৰি দিছে। এইবিলাক দিছেনে, সেউজীয়া হৈছে। এইখিনি প্ৰায় ৰোৱা হয়, এইবিলাক নতুন ৰোৱা। আৰু এইফালে এইখিনি প্ৰায় এইফালে সেউজীয়া হৈ গ'ল। এইটো চাইডে প্ৰায় মানুহ এইখিনি মানুহ ইয়াতে হাঁহফুলত উঠি আছে, এনেকৈ খাইছে জলপান। তো সেইখিনি চাওক। এতিয়া কি আনিছোঁ পথাৰলৈ সেইখিনি আপোনালোকক দেখাই আছোঁ। কি আনিছে দেখা দে। এয়া কঁঠাল চাওক, কঁঠাল, পকা কঁঠাল খোৱা মজাই বেলেগ। আৰু এইফালে ৰুটি চাওক, ৰুটি আৰু কঁঠাল। ই কেনেকৈ খাই দেখা, এইটো দেখাব দিয়া। গুটি, সেইটো কঁঠাল গুটি। এইটো চুগাৰ ফ্ৰী গুটি হয়, থৈ দে, পেলাই দি দিবি। এইটো এতিয়া মাৰ্কেটত 1 নম্বৰ হৈ আছে। কেনেকুৱা লাগিছে পথাৰলৈ আহি? বেয়া। বোকা কেনেকুৱা লাগিলে? বোকা কি দেখিলোঁ? কি ট্ৰেক্টৰ
এইটো ল'ব এনেকৈ কৈ মিহলাই কৰি ল'ব এনেকৈ ৰোল কৰিব এইটো লোকেল ৰোলটো এনেকৈ কেনেকুৱা লাগিছে মজা কেনেকুৱা কেনেকুৱা লাগিছে মজা লাগিছে ভাগৰ লাগিছে নি ৰ'দ নাইতো ভালে পাইছে আকৌ ৰ'দ থকা হ'লে কেনেকুৱা পালে আজি বতৰটো বহুত ভাল চাওক ফ্ৰেণ্ড চাওক আজি ৱেডাৰটো কালিৰ পৰা ভাল যথেষ্ট ভাল হৈছে বতৰ অলপ ডাৱৰীয়া ধৰণৰ কৰি আছে ৰোৱনীসকলে বিশেষকৈ বহুত সকাহ পাইছে ৰোৱনীৰ লগতে হালোৱা হওক পথাৰ আলি দিয়া মানুহ চবেই বহুত মানে শান্তি পাইছে বতৰটো এনেকুৱা কোৱাৰ কাৰণে কাৰণ আজি বন্ধুসকল ভিডিঅ'টো আপোনালোকক দেখালোঁ পথাৰৰ যিটো পৰিৱেশ আমাৰ সেইটো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব আপোনালোকক অশেষ ধন্যবাদ জনালোঁ আৰু চেনেলটো যদি বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক এটা মাৰি দিব ঘণ্টিটো বজাই থৈ যাব দেই আমি খাম আপোনালোকে চাব অকণমান আৰম্ভ হৈ গ'ল এতিয়া বৰষুণৰ বতৰত বহি আৰু খাম আৰু ৰুটি এদিনে কঁঠাল ৰুটি খাই আছোঁ এতিয়া দিয়া কঁঠাল এটা মোক লগাই দিয়া গুটি উলিয়াই দিয়ে না ঐ দম এটা দে এটা লাল চাহটো কঁঠালটো কঁঠাল লগাব লাগিব সেনেকৈ চিনি থাক দিম আকৌ কঁঠালটো বৰ ধুনীয়া মিঠা এইটো ৰুটি কঁঠাল দেখিছ কঁঠাল আৰু ৰুটি এনেকৈ কৰি লৈছোঁ তাৰপৰা ৰোল কৰি লৈছোঁ এনেকৈ নিজে ভিডিঅ' কৰিব লগা হৈছে খাব লগা হৈছে তো চাওক এইটো কাৰণে খাওঁ মজা বৰষুণো আহি গৈছে বৰ মজা লাগে এনেকুৱা জীৱনত অভিজ্ঞতা থকা মানুহে গম পাব যে পথাৰত বহি এনেকৈ ৰুটি বা কঁঠাল খাই কেনেকুৱা লাগে সুকীয়া মানে এইটো সুকীয়া আমেজ পথাৰত বহি এনেকৈ কঁঠাল আৰু ৰুটি খোৱা আমেজেই সুকীয়া বহুত কঁঠাল খাবা অঁ ৰুটি কেনেকুৱা হৈছে ভাল কথা Ding ding day ya, 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 ding ding day ya. Ding ding day ya, ding